হেল্ল' পুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এইফালে মই গা পা ধুই মেলি ধুনীয়াকৈ ধূপগছি জ্বলাই লৈছোঁ, কাৰণ ৰাতিপুৱা ধূপগছ জ্বলাই ল'লে দিনটোলৈ মনটো ভালেই থাকে নহয় জানো। তাৰপিছত এইফালে খুৰীহঁতে আকৌ নামঘৰ মুচিবলৈ মাতি আনিলে। এইফালে মই খুৰীহঁতৰ লগত নামঘৰ ভাগ মুচি ল'লোঁ। তাৰপিছত যিহেতু আজি ৰাতি আমাৰ নামঘৰত জন্মাষ্টমী পতা হৈছে, আমাৰ নামঘৰত পিছে ৰাতিহে জন্মাষ্টমী পাতে। এইফালে খুৰী ছোৱালীকে আমি সকলোৱে মিলি নামঘৰ ভাগ মুচি আছোঁ। যিহেতু আমাৰ নামঘৰ ভাগ নতুনকৈ বনোৱা হৈছে, বহুতখিনি কাম কৰিবলৈ বাকী আছে। এইফালে আকৌ ভিডিঅ' কৰা কেমেৰামেনগৰাকী এইগৰাকীহে খুৰীয়ে আমাক পানী অনাত সহায় কৰি আছে। তাৰপাছতে মায়ে পিঠাগুড়িকেইটা খুন্দি থৈছিলে বোলে পকা মিঠৈ কেইটামান বনাব লাগে। জন্মাষ্টমী বুলি ক'লে আকৌ পকা মিঠৈ নহ'লে নহ'ব নহয়। যিহে গৰম পৰিছে, মই এইফালে গুৰকণ ধুনীয়াকৈ গলাই ল'লোঁ। তাতে পিঠাগুড়িকেইটা দি ভালদৰে লৰাই আছোঁ। তাৰপিছত অলপ ডাঠ হোৱাৰ লগে লগে এখন কাঁহীত মই নমাই আটা মুঠাৰ দৰে মঠিবলৈ ধৰিলোঁ। গৰমৰ কোবত একদম ৰক্ষাই নাই। পিছে লাডু কৰোঁতে হাতখনত অলপ ঘি লগাই লৈছোঁ দেই, তেতিয়া মানে লাডুটোও ভাল হয় আৰু হাতখন নুপুৰে। এইফালে মোৰ পকা মিঠৈ ধুনীয়াকৈ ৰেডি হৈ গ'ল। তাৰপাছত আকৌ গা পা ধুই মেলি নামঘৰলৈ বুলি ওলালোঁ। নামঘৰত গৈ পাই সেৱা এভাগ কৰিয়ে এইফালে লুচি বনাবলৈ লগালেই নহয়। আমাৰ নামঘৰত আকৌ জন্মাষ্টমীৰ ৰাতি লুচি ভাজিহে উলিয়ায়, কিন্তু লুচি ভাজি ইয়াৰ যিটো এই বইলটো বহুত টেষ্টি হয়। ঘৰত যিমানেই নাখাওঁ কিয়, কিন্তু নামঘৰৰ লুচি ভাজিটো বহুত টেষ্টি হয়। এইফালে খুৰাই বইল বনাই আছে, খুৰীহঁতে সকলোৱে মিলি আটা মঠি আছিলে। তাৰপিছত এইফালে নামখন চলিলেই। তাৰপিছতে আমি সকলোৱে মিলি পেলাই এইফালে খাবলৈ ল'লোঁ। যিহেতু দেউৰী কৰি আছিলোঁ, সেয়েহে খোৱাটো অকণমান পাছ হ'ল। তাৰপিছত খাবলৈ যে কি সোৱাদ লগা, সঁচাকৈ দেই, বহুত ভাল লগা। তাৰপিছতে ৰাতি 1:30 বাজিছে, ঘৰ আহি পাই গ'লোহি। ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'লোঁ আৰু। আজিলৈ ইমানেই, বাই বাই।